নমস্কাৰ CSE ইন আছামিছলৈ স্বাগতম আৰু মই নিৰুৎপল। আজি আমি শিকিবলৈ গৈ আছোঁ CPU কি, কম্পিউটাৰ ব্ৰেইন বুলি CPU টো কিয় কোৱা হয় আৰু লগতে কম্পিউটাৰ ব্লক ডায়াগ্ৰামটো কি বা কেনেকুৱা হয় আৰু কেনেকৈ কাম কৰে। CPU ফুল ফৰ্মটো হৈছে চেন্ট্ৰেল প্ৰচেছিং ইউনিট। কম্পিউটাৰটো আচলতে মানুহৰ ওপৰত ভিত্তি কৰি পিনে বনোৱা হৈছে। তো মানুহে কেনেকৈ কিবা এটা কাম কৰে, মানুহে কেনেকৈ শুনে, মানুহে কেনেকৈ দেখে, মানুহে কেনেকৈ কয়, কোৱেশ্চন এটা সুধিলে কেনেকৈ ৰিপ্লাই দিয়ে। তো এইবিলাকৰ ওপৰত ভিত্তি কৰি পিনে কম্পিউটাৰটো ঠিক তেনেকৈ বনোৱা হৈছে। ধৰি লোৱা মই তোমালোকক এটা প্ৰশ্ন সুধিলোঁ, 15 + 25 = কিমান? তোমালোকে এতিয়া কি কৰিবা? তোমালোকে মোৰ প্ৰশ্নটো নিজৰ কাণেৰে শুনিলা বা ইয়াত নিজৰ চকুৰে দেখিলা। তাৰপিছত এই সংখ্যাকেইটা তোমালোকে নিজৰ মনত ৰাখি থলা। মনত ৰাখি লৈ তোমালোকে এই সংখ্যাকেইটা হিচাপটো কৰি চালা কিমান ওলাব। আনসাৰটো যেটো পালা হেতু আইডিয়া তোমালোকে মোক কৈ দিলা বা বহিত লিখি থলা বা এই ক'বলৈ মন নাই যা বুলি কৈ পিনে তোমালোকে মনে মনে বহি থাকিলা। এতিয়া এই গোটেই প্ৰসেসটো মই তোমালোকক প্ৰশ্ন এটা সুধিলো আৰু তোমালোকে ক্যালকুলেশনটো কৰি লৈ তাৰ পৰা মোক আনসাৰটো দিলা। এই গোটেই প্ৰসেসটো যেনেকৈ চলিলে ঠিক তেনেকৈ কম্পিউটাৰ বিলাকেও কাম কৰে। কেনেকৈ কৰে আমি চাওঁ আহা। কম্পিউটাৰ এটাত CPU এটা থাকে, ইনপুট ডিভাইসেস থাকে আৰু আউটপুট ডিভাইসেস থাকে। এই তিনটা কম্পোনেন্ট থাকে। তেনেহলে মানুহৰ লগত কেনেকৈ একেই কম্পিউটাৰটো? এতিয়া মানুহৰো তেনেকৈ ইনপুট ডিভাইস থাকে। যেনেকৈ ধৰিলে চকুৱে চালো আমি কিবা এটা অংকটোকে এতিয়া আমি চালো, হয় না? বা আমি শুনিলো, কাণখন আমাৰ ইনপুট ডিভাইস, চকুকেইটা আমাৰ ইনপুট ডিভাইস, নাকটো আমি গোন্ধ পালো, এইটো এটা ইনপুট ডিভাইস, নহয় জানো? আৰু কিছুমান আউটপুট ডিভাইস থাকে, যেনেকৈ আমাৰ মুখখনে আমি যেটো অংক দিছিলে সেই অংকটো আমি মাথাত ক্যালকুলেশনটো কৰি লৈ আমি মুখেদি কৈ দিলো আনসাৰটো বা হাতেদি লিখি দিলো। এইকেইটা আমাৰ আউটপুট ডিভাইস হ'ব। তেনেহলে কম্পিউটাৰৰ ক্ষেত্ৰত ইনপুট ডিভাইস কোনবিলাক হয়? যিবিলাক ডিভাইসৰ সহায়ত আমি কম্পিউটাৰটোৰ ভিতৰত কিবা এটা ভৰাব পাৰো তাকেই কোৱা হ'ব ইনপুট ডিভাইস। আৰু যিবিলাক ডিভাইসৰ সহায়ত আমি কম্পিউটাৰৰ পৰা কিবা এটা বস্তু উলিয়াই ল'ব পাৰো তাকে কোৱা হ'ব আউটপুট ডিভাইস। তেনেহলে কম্পিউটাৰৰ ইনপুট ডিভাইস কোনবিলাক হ'ব? এটা হৈ গ'ল আমাৰ কিবোৰ্ড। কিবোৰ্ডৰ সহায়ত আমি কি কৰিব পাৰো? যিকোনো ডাটা এটা এন্ট্ৰি কৰিব পাৰো, নহয় জানো? হেতু কম্পিউটাৰৰ ভিতৰত সোমাই যাব। তো এটা হৈ গ'ল স্ক্যানাৰ। আমি ফটো এখন আছে, কেবাখন ফটো বনাব লাগে, আমি স্ক্যানাৰত ভৰাই দিলো, কম্পিউটাৰত সেই ফটোখন ওলাই গ'ল। তাৰপিছত আমি যেখন মন যায় বনাই ল'ব পাৰো। তো হেতু এটা ইনপুট ডিভাইস। তেনেহলে আউটপুট ডিভাইস কোনবিলাক? এতিয়া ধৰি লওক কম্পিউটাৰত ফটো এখন আছে, ফটোখন আমি প্ৰিন্ট কৰি পিনে উলিয়াই ল'লো। তো প্ৰিন্টাৰটো এটা আউটপুট ডিভাইস, হয় না? এতিয়া কম্পিউটাৰত গান এটা আছে, গানটো আমি প্লে কৰি দিলো, আমি শুনিলো। গানটো আমি ক'ৰ পৰা শুনিলো? স্পিকাৰৰ পৰা। তো স্পিকাৰটো এটা আউটপুট ডিভাইস। এতিয়া কম্পিউটাৰত যে কি আছে এইখিনি আমি যে দেখা পাওঁ, মনিটৰটো কি হ'ব বাৰু? মনিটৰটো হ'ব আমাৰ এটা আউটপুট ডিভাইস, কাৰণ কম্পিউটাৰৰ ভিতৰত থকা বস্তুখিনি আমি দেখা পাওঁ। তো হেতু কোৱা হ'ব এটা আউটপুট ডিভাইস। ইনপুট ডিভাইস আৰু আউটপুট ডিভাইসৰ বিষয়ে সাগে সকলোৰে ক্লিয়াৰ হৈছে। আহা তেনেহলে এতিয়া আমি CPU টোৰ ভিতৰত কি থাকে তাকে চাই লওঁ। CPU টোত বেসিক্যালি তিনটা পাৰ্ট থাকে। তাৰে এটা হ'ল মেমৰি। আমি যেনেকৈ 15 + 25 = কিমান বুলি যেটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটো শুনি লৈ বা দেখি লৈ মনত ৰাখি ললো, ঠিক তেনেকৈ কম্পিউটাৰেও যিকোনো এটা প্ৰশ্ন শুনি লৈ পিনে মনত ৰাখি লয়। ক'ত ৰাখিব? মেমৰিত ৰাখিব। মনত ৰখাৰ পিছত এতিয়া ক্যালকুলেশনটো কৰিব লাগে। ক্যালকুলেশনটো য'ত কৰিব হেতু কোৱা হয় ALU বা এৰিথমেটিক লজিক ইউনিট বুলি কোৱা হয়। ক্যালকুলেশন বুলি ক'লে আমাৰ দুই প্ৰকাৰৰে থাকে। এটা হ'ল এৰিথমেটিক ক্যালকুলেশন আৰু এটা হ'ল লজিক ক্যালকুলেশন। এতিয়া এৰিথমেটিক ক্যালকুলেশন কোনবিলাক? এই যে আমি প্লাস, মাইনাস, ডিভাইড, মাল্টিপ্লাই এইবিলাক কৰো, সেইবিলাক হৈ গ'ল আমাৰ এৰিথমেটিক ক্যালকুলেশন। আৰু লজিক ক্যালকুলেশন কোনবিলাক বা লজিক্যাল ক্যালকুলেশন কোনবিলাক? যে আমি গ্ৰেটাৰ দেন ইকুৱেল টু, ইফ ধৰি লোৱা 6 আমাৰ হেৰি এটা আছে 60%ৰ ওপৰ যদি মাৰ্কস হয় তেতিয়া হলে ফাৰ্স্ট ডিভিজন। তো এইটো কি হ'ল? লজিক্যাল ক্যালকুলেশন। তো এই দুই ধৰণৰ ক্যালকুলেশন আমাৰ এই ALU টোৰ ভিতৰত হয়। আগৰ যেটো এক্সাম্পল আছিলে, এক্সাম্পলটোত আমি কৈছিলো যে মই ধৰি লোৱা এটা প্ৰশ্ন দিলো, প্ৰশ্নটো তোমালোকে শুনিলা বা দেখিলা, দেখি পিনে তোমালোকে মনত ক্যালকুলেট কৰিলা বা নকৰিলা, আৰু যেতিয়া আনসাৰটো ওলাওতে তোমালোকে মোক কৈ দিলা বা লিখি দিলা বা নোকোৱাকে বহি থাকিলা। এই গোটেইকেইটা ডিসিশন তোমালোকৰ নিজৰ, নহয় জানো? ঠিক তেনেকৈ যেতিয়া আমি কম্পিউটাৰত কিবা এটা কোৱেশ্চন এটা ভৰাই দিওঁ, কিবোৰ্ডৰ সহায়ত ধৰি লোৱা আমি কোৱেশ্চন এটা ভৰাই দিলো, অংক এটা ভৰাই দিলো, তেতিয়া কি হ'ব?
অংকটো গৈ প্ৰথমতে মেমৰি পাবগৈ মেমৰি পোৱাৰ পিছত কি হ'ব অংকটো ক্যালকুলেট হ'ব নে নহ'ব নে ডাইৰেক্ট ষ্টৰেজতে থাকি যাব নে ক্যালকুলেট হৈ পিনে আনসাৰটো কি ওলাব আনসাৰটো ওলোৱাৰ পিছত আউটপুটত আহিব নে আকৌ ডাইৰেক্ট মেমৰিত ষ্ট'ৰ হৈ যাব এই গোটেইবিলাক কন্ট্ৰোল কৰি থকা এটা ইউনিট আছে আৰু সেই ইউনিটটোকে কোৱা হয় কন্ট্ৰোল ইউনিট তেনেহলে আমাৰ সিপিইউটোত কি থাকে প্ৰথমটো হ'ল মেমৰি মেমৰিত কি হৈ থাকে আমাৰ ডাটাবিলাক ষ্ট'ৰ হৈ থাকে নেক্সটটো হ'ল আমাৰ ALU টো কি হয় এৰিথমেটিক লজিক ইউনিট এটোত কি হয় ক্যালকুলেশন বিলাক হয় আৰু এই গোটেইবিলাক যিয়ে কন্ট্ৰোল কৰি থাকে হেতু হৈ গল কন্ট্ৰোল ইউনিট আৰু এই তিনটা পাৰ্ট লগ লাগি আমাৰ সিপিইউটো বনিছে কম্পিউটাৰৰ মেমৰিও আকৌ দুটা টাইপৰ হেখিনি আমি বেলেগ এটা ভিডিও ডিসকাস কৰি আছো আশা কৰো ইয়ালৈকে সকলোৰে ক্লিয়াৰ হৈছে আৰু কিবা যদি বুজি পোৱা নাই বা কিবা ক'বলগীয়া আছে কিবা যদি জানিবলগীয়া আছে লগতে ভিডিওটো ভাল লাগিছে বেয়া লাগিছে যি কমেন্ট আছে আপোনালোকে কমেন্ট কৰিব পাৰে কমেন্ট কৰিলে ভাল লাগিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ